নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ আমাৰ এই চেনেললৈ। তোমালোকে এলাইট মোচনত অসমীয়া আখৰৰ ফন্টটো চেঞ্জ কৰিব পৰা নাই নেকি? যদিহে পৰা নাই, আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। তোমালোকে ইয়াত দেখিছা অসমীয়া ষ্টাইল সলনি হোৱা নাই। কিদৰে সলনি কৰিব পাৰি মই আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাই দিম। তোমালোকে স্কিপ নকৰাকৈ মাথো চাই যাবা। আৰু যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি কাষত ওলোৱা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিবা। তোমালোকে প্ৰথমতে তোমালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিবা। অ'পেন কৰি ইয়াত চাৰ্চ কৰিবা আছামিজ ফণ্ট। এনেকৈ ঢেৰ ফণ্ট পাই যাবা। যিকোনো এটা ফণ্ট তোমালোকে ইনষ্টল কৰি ল'বা। এইদৰে ইনষ্টল কৰি ল'বা। ডাউনলোডত ক্লিক কৰি এইদৰে ইনষ্টল কৰাৰ পাছত তোমালোকে তাৰপাছত এইদৰে হৈ যাব। অ'পেন কৰি চাবা। মই এক্সট্ৰেক্টটো ফাইল কৰি লওঁ। কৰি পেলাই মই ডাউনলোডত থৈ দিম। গতিকে মোৰ পিছত বিচাৰোঁতে যেতিয়া অসুবিধা নহয়, সেই গতিকে মই ইয়াত থৈ দিম। ইয়াত এক্সট্ৰেক্ট কৰি দিলোঁ। আকৌ অকণমান এনেকৈ ৰখিব লাগিব। তাৰপিছতে মোৰ হৈ গৈছে। তলত আহি যাব। এনেকৈ তোমালোকে বিচাৰি ল'বা ক'ত সোমাই। মোৰ ওপৰত সোমাইছে, সেই গতিকে মই এনেকৈ লৈ ল'লোঁ। তাৰপাছত তোমালোকে এলাইট মোচন এপ্লিকেশ্যনটো খুলিব লাগিব। এনেকৈ অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত তোমালোকে যি টাইপ কৰিবা, যি লিখিবা, এনেকৈ মই লিখি ল'লোঁ নমস্কাৰ বন্ধুসকল। এইটো ফন্ট মতে চেঞ্জ কৰিম। চেঞ্জ কৰিবলৈ তোমালোকে এই চাবা এণ্টাৰ টেক্সটত কৰি মই নতুনকৈ লিখি ল'ম। ধৰা এতিয়া এনেকৈ লিখিছোঁ নমস্কাৰ বন্ধুসকল। ঠিক আছে। ওপৰত দেখিছা ৰবট ৰেগুলাৰ। তাৰপিছত তোমালোকে দেখিবা ভিউ অল ফণ্ট। ইয়াত ক্লিক কৰিবা। ভিউ অল ফণ্টত ক্লিক কৰিবা। তাৰপাছত ওপৰত দেখিবা তিনিডাল আঁচ ওলাই আছে লেফ্ট ছাইডৰ ওপৰত, তাত ক্লিক কৰিবা। তাৰপাছত ইম্পৰ্ট ফণ্ট ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পাছত তোমালোকে ক'ত তোমালোকে ডাউনলোড কৰি থৈছিলা সেইটো এতিয়া বিচাৰিবা। আকৌ ওপৰত থ্ৰী ডটত ক্লিক কৰিলোঁ। মই যদি বিচাৰিব লাগিব, সেইগতিকে ওপৰৰ থ্ৰী ডটত ক্লিক কৰিছোঁ। তোমালোকৰ ক'ত আছে সেইদৰে বিচাৰি ল'বা। মই ডাউনলোডত থৈছিলোঁ। তাৰপিছত ইয়াত থৈছিলোঁ। মোৰ ফণ্টটো এইটো আছিলে। ইয়াত ক্লিক কৰি দিলোঁ। তাৰপাছত ফণ্টটো মোৰ হৈ গ'ল। এতিয়া মই চাম ইয়াত কোনটো ফণ্ট আছিলে। ইয়াত লিখা আহিব। মই এইকেইটা ফণ্ট এড কৰা আছে, সেই গতিকে মোৰ শ্ব' হোৱা নাই। এইটো মই বাংলাটো এড কৰিছিলোঁ সেইটো, গতিকে মই এইটো ক্লিক কৰিলোঁ। এয়া চোৱা মোৰ ফণ্টটো চেঞ্জ হৈ গৈছে। এয়া চোৱা এইদৰে এলাইট মোচনত অসমীয়া আখৰৰ ষ্টাইল সলনি কৰিব পৰা যায়। এতিয়া মই বেলেগ ফণ্টটো আছে, মই এটা ফণ্ট এটা চেঞ্জ কৰি দেখাই দিম। মোৰ আগতীয়াকৈ এলাইট মোচনৰ ফণ্ট চেঞ্জ কৰা আছে আৰু ফণ্ট ইনষ্টল কৰা আছে বহুতো, সেই গতিকে মই দেখাই দিম। এয়া চোৱা মোৰ ফণ্ট সলনি হৈ গৈছে। মই কালাৰটো চেঞ্জ কৰি দেখাই দিছোঁ বাৰু। এয়া চোৱা বন্ধুসকল, এনেকৈ এলাইট মোচনৰ অসমীয়া ফণ্ট সলনি কৰা হয়। তোমালোকক যদিহে আৰু বেলেগ বেলেগ ফণ্ট দৰকাৰ হয়, তোমালোকে ক্ৰোম ব্ৰাউজাৰত চাৰ্চ কৰি চাবা আছামিজ ফণ্ট বুলি বা বাংলা ফণ্ট বুলি চাৰ্চ কৰিলেও হ'ব। তাৰপাছত বহুতো ফণ্ট আহি যাব। তোমালোকে তাৰ পৰা ইনষ্টল কৰি ল'বা। তাৰপাছত তোমালোকে এলাইট মোচন এপ্লিকেশ্যনটো অ'পেন কৰি মই যিদৰে দেখুৱাইছোঁ সেইদৰে কৰিলে তোমালোকৰ ফণ্টবোৰ সলনি কৰিব পাৰিবা। যদিহে তোমালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি কাষত ওলোৱা বেল আইকনটো প্ৰেছ কৰি যাবলৈ একদমেই নাপাহৰিবা। যদিহে তোমালোকক এই ফণ্টবোৰ প্ৰয়োজন হয়, তেনেহ'লে মোক কমেণ্ট কৰিবা। মই নিশ্চয় ফণ্টবোৰৰ লিংক তোমালোকক দি দিম। ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।